हेलो एवरीवन मोर भिडिओटिले सकलोके स्वागतम जनाइছো आशा करो सकलो भाले আছে মই এতিয়া ভাত বনাবলৈ যাও এখেত ডিউটি পৰা আহি পালে আৰু মাংসও লৈ আহিছে আৰু মই লাগি গলো কামত যেহেতু অকমান দেৰি হৈছে এখেত ডিউটি পৰা আহোতেহে লৈ আহিছে সেই কাৰণে জুগাৰখিনি কৰি ললো গুটেইখিনি মাংসখিনিও ধুই ললো আৰু কেৰাহীখন পাতি ইয়াতে ইলাইচি দালচিনি লং গুটেইখিনি দি দিলো আৰু পিয়াজখিনিও দি দিলো ইয়াতে আৰু অকনমান সময় ভাজি মই ইয়াতে আলু এটাও কাটি দিলো আলুটো অকনমান সময় ভাজি লম আলুখিনি আৰু এক্সট্ৰাকে ভাজি নাথাকিলো এনেকৈ হৈ যাব আৰু একে লগতে আৰু মাংসখিনিও বহাই মই ইয়াতে আদা নহৰু যিখিনি পেষ্ট বনাই থৈছিলো সেইখিনি আৰু মছলাখিনিও দি দিলো দি এনেকৈ অকনমান সময় ভাজি আছো এইখিনি অলপ সময় ভাজিম বাৰু যেহেতু অকনমান লৰালৰি হল সেই কাৰণে মাংসখিনি আৰু মেৰিনেট কৰি থাকিব নহলে মেৰিনেট কৰি ৰান্ধিলে বেছি ভাল লাগে খাবলে আৰু হ'ব আৰু হৈ যাব ইয়াতে গোটেইখিনি হৈ গৈছে আৰু ফ্ৰাই কৰাও হৈছে আৰু মোৰ অৱস্থাটো চাওকচোন পুৰা বনাই আছো মই ভাত আৰু ইয়াতে পানী দি দিলো বেছি নাৰাখো বাৰু আৰু এইটো হৈছে আজি ৰাতিপুৱাৰ ভিডিও মই এনেকৈ গোটেইখিনি বইল কৰি দিও দাইল আলু ভাত গোটেইখিনি স্কুলত যোৱাৰ সময়ত আৰু খুৱাই দিছো আৰু আহাৰ সময়তহে ভিডিও কৰিলো আহি পোৱাৰ পাছত বাকিখিনি কৰিব নহলে ব্যস্ত হৈ থাকিলো এয়া হাৰ্ড কপি পাইছে ড্ৰামা কৰিছিলে মানে ইউকেজি ল'ৰা ছোৱালী কেইজন মানে প্ৰাইজ হিচাপে এয়া হাৰ্ড কপি এখনকে দিছে আৰু কি দিছে গম নাপাও বাৰু আৰু আবেলি সময়ত এয়া পকৰি মালপোৱা কিবা এটা বনাম আৰু এয়া কবি পিয়াজ জলকীয়া আটা এনেকৈ লৈ লৈছো এইফালে মম লৈ আহিছিলে এখেতে আৰু সে খাই আছে আৰু ইয়াতে মই নিমখ হালধি অকনমান কাল জিৰাও দি দিছো আৰু গুটেইখিনি এনেকৈ মিক্স কৰি লৈছো আৰু কেৰাহীত তেল গৰম হৈ আছে পুৰা ইয়াতে দি দিলো মই এইখিনি ডাঙৰকে দি দিছো কাৰণ আমি মা আৰু মই খাম বেলেগ নাই বেলেগৰ কাৰণে ভালকে বনাবলৈ হলে সৰুকে দিলো হয় পকৰি হিচাপে আৰু এয়া সিজিছে আমাৰ এবাৰ লুটিয়াই দিলো আৰু অকনমান সময় থাকিলে ধুনিয়া হ'ব খাবলৈ কিন্তু বহুত টেষ্টি লাগে আৰু এইফালে গাখীৰ চাহও পাতিছো পকৰিৰ লগত খাবলৈ এয়া আমাৰ চাহ ৰেডি হৈ গল চাহ পকৰি এইফালে আদি পুৰা শুই আছে খেলি আছে মানে হি আৰু আৰুছেও টিভি চাই আছে পুৰা টিভিত ব্যস্ত হি আৰু এয়া আমি চাহ খাই লও দেই পকৰি চাহ আজিলৈ আহিছো ভিডিওটি ইমানতে শেষ কৰিছো বাই বাই